নমস্কাৰ মই সঞ্চয়িতা তৰণপি সাপ্তাহিক বিশেষ বুলেটিনলৈ স্বাগতম জনাইছো কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ অধ্যক্ষ পদত অপ্ৰতিদ্বন্দ্বিতাভাৱে নিৰ্বাচিত হল হৰেন সিং বে আনুষ্ঠানিকভাৱে বিজয়ী ঘোষিত হোৱাৰ লগে লগে একাংশ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নিৰ্বাচিত অধ্যক্ষ হৰেন সিং বে ব্যক্ত কৰে যে বিজেপি দলে CEMৰ নেতৃত্বত কাৰ্বি আংলং বিকাশৰ হকে কাম কৰি যাব অহা 5 বছৰৰ ভিতৰত দলে অসমৰ ভিতৰতে গঢ়ি তুলিব জাকত জিলিকা কাৰ্বি আংলং জিলা হৰেন সিং বে নিৰ্বাচিত হল পৰিষদৰ 27তম অধ্যক্ষ পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং পৰিষদীয় সমষ্টিৰ পৰা বিজয়ী সদস্য হৰেন সিং বে অপ্ৰতিদ্বন্দ্বিভাৱে নিৰ্বাচিত হল পৰিষদৰ সন্মানীয় অধ্যক্ষ পদত ৰংখাং সমষ্টিৰ দলনি তেৰণগাঁৱত জন্মগ্ৰহণ কৰি জালজুৰি LP স্কুলতে আৰম্ভ কৰে তেওঁৰ প্ৰাথমিক শিক্ষা জীৱনৰ যাত্ৰা তাৰ পিছত উচ্চ শিক্ষাৰ বাবে ডিফু চৰকাৰী কলেজলৈ আহে ডিফু কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা পাৰ কৰাৰ পিছত শিলঙৰ চিনত কলেজৰ পৰা BSc ডিগ্ৰীধাৰী হয় তাৰ পিছত সহস্ৰবাদ বিশ্বাসী শিক্ষিত যুৱক হৰেনে প্ৰথম KNV আৰু পৰৱৰ্তী সময়ত UPDSত যোগদান কৰে তাৰ পিছত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ হতে শান্তিৰ চুক্তি লৈ আহি পৰৱৰ্তী সময়ত ৰাজনৈতিক পথত নামি পাপাৰ বেনাৰত 2012 চনত প্ৰথমবাৰৰ বাবে পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ী হয় তাৰ পিছত বিজেপিত যোগদান কৰি পুনৰবাৰ ৰংখাং সমষ্টিৰ পৰা পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু বিজয়ী হয় হৰেন সিং বেৰ এই বৰ্ণিল জীৱন পৰিক্ৰমাৰ আটাইতকৈ উল্লেখযোগ্য অধ্যায় এতিয়াহে আৰম্ভ হ'ল পৰিষদৰ সন্মানীয় পদৰ অধ্যক্ষ হিচাপে অধ্যক্ষ পদত নিৰ্বাচিত হৈ সাংবাদিকৰ আগত নিজৰ মতামত ব্যক্ত কৰি কয় যে CEMৰ নেতৃত্বত বিজেপি দলে কাৰ্বি আংলঙৰ বিকাশৰ হকে কাম কৰি যাব আৰু অহা 5 বছৰৰ ভিতৰত অসমৰ ভিতৰতে কাৰ্বি আংলঙক জাকত জিলিকা জিলা হিচাপে গঢ়ি তুলিব উল্লেখ্য অধ্যক্ষ পদৰ বাবে যোৱা 4 জুলাইত মনোনয়ন দাখিল কৰিয়ে হৰেন সিং বে সাংবাদিকৰ আগত কৈছিল কংগ্ৰেছ মুক্ত পৰিষদটো হলে আৰু আগন্তুক দিনত বিজেপি দলে জনসাধাৰণ উপহাৰ স্বৰূপে দিব দুৰ্নীতিমুক্ত এখন কাৰ্বি পৰিষদ ঐতিহাসিক ৰচনা কৰিলে যে ইয়াত বিৰোধী বিহীন এইবাৰ আমাৰ টিম আমাৰ CM তুলিৰাম ৰংখাং নেতৃত্বত আমি অহা 5 বছৰত মানে ৰাইজৰ আশা আকাংক্ষা আছে আৰু যিবোৰ সমস্যা আছে সমস্যাৰে জৰ্জৰিত এই কাৰ্বি আংলং এই সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে এইবাৰ আমি বহুত কাম কৰিব পাৰোঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোকে সমান দৃষ্টিত চাই পেলাই আমি কাম কৰি যাম আৰু অহা 5 বছৰত আমি মানে উন্নত কাৰ্বি আংলং যাতে অসমৰ ভিতৰত আটাইতকৈ জাকত জিলিকা এটা জিলা হিচাপে যাতে পৰিৱৰ্তন কৰিব পাৰে আমি কাম কৰি যাম হয় কাৰ্বি আংলঙৰ সমূহ ভোটাৰ ৰাইজেও দুৰ্নীতিমুক্ত পৰিষদ এখনৰ কামনাৰে দুৰ্নীতি স্বজন দুখনত নিমজ্জিত 15 বছৰীয়া কংগ্ৰেছী শাসন উফৰাই বিজেপিক নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিজয় কৰি দিছিল এতিয়া সময় মাথোন পৰিষদৰ বিজেপি নেতৃত্বাধীন হ'বলগীয়া নতুন চৰকাৰখনে আগলৈ নিজা প্ৰতিশ্ৰুতি ৰক্ষাৰ সকলো জল্পনা কল্পনা তথা বাদ বিবাদৰ অন্ত পেলাই বিজেপি শাসকীয় দলৰ CEM ৰূপত সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হল তুলিৰাম ৰংখাং এইবাৰ হৈতে CEM হিচাপে কাৰ্যকালৰ দ্বিতীয়টো ইনিংছ আৰম্ভ হল নৱনিৰ্বাচিত CEM তুলিৰাম ৰংখাঙৰ CEM ৰূপত অভিষিক্ত হৈ তুলিৰাম ৰংখাঙে পৰিষদৰ অধিৱেশন কক্ষতে স্থানীয় সাংবাদিকৰে মিলিত হয় এক সংবাদমেলত পৰিষদত CEM হিচাপে দায়িত্বটো কাৰ্যকালৰ আৰম্ভণি হল CEM তুলিৰাম ৰংখাঙৰ বিজেপি দলীয় সদস্যসকল সৰ্বসন্মতি সিদ্ধান্তক্ৰমে CEM পদৰ একমাত্ৰ প্ৰাৰ্থী হিচাপে তুলিৰাম ৰংখাঙে 6 জুলাইত দিছিল মনোনয়ন দলীয় একমাত্ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দিয়াৰ পিছতে CEM নিৰ্ধাৰিত হৈ গৈছিল 7 জুলাইত CEM নিৰ্বাচনৰ নামত সদস্যসকলে কৰিবলগীয়া হল মাথোন আনুষ্ঠানিকতা কাৰণ প্ৰায় সকলোৱে জানিছিল পূৰ্বৰ CEM তুলিৰাম ৰংখাঙেই যে CEM হ'ব হেয়া আছিল পূৰ্ব নিৰ্ধাৰিত বিজেপি শীৰ্ষ নেতৃত্বই এইবাৰ পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে যে সংখ্যা গৰিষ্ঠতা লাভ কৰিব তাৰ পূৰ্বানুমানীয় আচৰিতভাৱে হৈ গৈছিল আৰু বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ আগতে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে হেয়ে বিজেপিৰ CEM তুলিৰাম ৰংখাং বুলি ৰাজহুৱা কৰি পেলাইছিল
নিৰ্বাচন ফলাফল উলিওৱাৰ পিছত প্ৰায় 65টা দিন এনে হুহুকা পিছলা নাটক এটা ৰচনা কৰি পলম কৰিলে বিজেপিৰ শীৰ্ষ নেতৃত্বই যি কি নহওক বিজেপি সাহসীয় দলৰ সিএম হিচাপে অভিষিক্ত হয়ে তুলিৰাম ৰংহাঙে পৰিষদৰ অধিৱেশন কক্ষতে স্থানীয় সাংবাদিকৰে এক সংবাদমেলত মিলিত হয় সংবাদমেলত বিজেপিৰ সাহসীয় সিএম হিচাপে প্ৰথমটো বছৰত কি কাৰ্য কৰিব তাৰে খাটিয়ান এটা দাঙি ধৰিলে কৈছে তেখেতৰ সেইটো বিল্ডিং মই এই বছৰৰ ভিতৰত আপোনালোকক সেইটো মই দিম বুলি মই আজি নিজে আৰু এই বছৰৰ ভিতৰত আমি আমাৰ যিটো টিম কাৰ্য্যালয় আমি সিদ্ধান্ত লৈছোঁ যে পৰিৱৰ্তন স্বাৰ্থত আমি ৰাইজৰ ওচৰত দেখা পোৱাটো আমি কিছুমান আঁচনি আমি গ্ৰহণ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ প্ৰত্যেক সমষ্টিত ২৬টা সমষ্টিত আমি এলপি স্কুলটো আপ টু ক্লাছ 10 লৈকে এখন এটা স্কুল আমি বনাম বুলি আমি সিদ্ধান্ত লৈছোঁ আৰু অসম চৰকাৰে এইটো সহায় কৰিব বুলি আমি আলোচনা কৰা হৈছে কংগ্ৰেছ আৰু শেষত বিজেপি সিএম হিচাপে বিগত কাৰ্যকাল চোৱাত পৰিষদৰ চৌহদত নিৰ্মীয়মান বিধান পালিকাৰ কাৰ্যালয় সচিবালয় ডিফু ষ্টেডিয়াম হামৰেন অডিটৰিয়াম হল ইত্যাদিকে ধৰি বহুকেইটা প্ৰায় অৰ্ধ সমাপ্তি কামবোৰ পূৰ্ণ কৰাৰ সিদ্ধান্ত জনায় আৰু এই বছৰৰ ভিতৰতে হিলছ মেডিকেল কলেজ মুকলি কৰিব বুলিও সংবাদমেলত জানিব দিয়ে পৰিৱৰ্তনকামী বিজেপি চৰকাৰে পৰিষদ শাসনৰ বাগজৰি হাতত তুলি লয়ে বিগত দিনবোৰৰ অৰ্ধ সমাপ্তি কামবোৰৰ সম্পূৰ্ণ কৰি উন্নয়নৰ উদাহৰণ দাঙি ধৰিব বিচাৰিছে কিন্তু আহিবলগীয়া দিনবোৰৰ নতুন পৰিকল্পনা বা আঁচনি সাহসীয় বিজেপিৰ হাতত কি আছে তাক অৱশ্যে পৰিষদৰ নৱনিৰ্বাচিত সিএম গৰাকীয়ে বিশেষ জানিব নিদিলে সংবাদমেলত এতিয়া আছে সিএম তুলিৰাম ৰংহাঙৰ বাবে আটাইতকৈ কঠিন কাম তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰত কোন হ'ব ইএম কোনে কি দপ্তৰ পাব ইত্যাদি কঠিন কাম যদিও এক দলীয় সূত্ৰই জানিব দিয়া মতে কোনে কি দপ্তৰ পাব নতুবা কোনে কি ইএম আদি প্ৰশ্নৰ উত্তৰ প্ৰায় নিৰ্ধাৰণ হৈ যোৱা বুলি জানিব দিয়ে তথাপি এই সকলোবোৰ কথা শেষ মুহূৰ্ততহে লক্ষণীয় হ'ব পৰিষদৰ নিৰ্বাচনত নিৰংকুশ বিজয় লাভৰ বাবে ব্যাপক ৰেগিঙৰ আশ্ৰয় লৈছিল বিজেপিয়ে নিৰ্বাচন সম্পন্ন হোৱাৰ পিছৰে পৰা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙত বাহিৰ পাতি আছিল আৰু মন্ত্ৰীগৰাকীৰ নেতৃত্বত ঠায়ে ঠায়ে হালহলনি কৰিছিল বেলট বাকচ আনকি ষ্ট্ৰং ৰুম দায়িত্বত থকা বিশেষ কৰ্মীসকলেও টকাৰে মুহুচন্ন কৰি এনে কাৰ্যৰ হৈ মান কৰাইছিল ২২ নং সৰুপথাৰ সমষ্টিৰ বালিপথাৰ চামুগুৰি এলপি স্কুল প্ৰাংগণত অনুষ্ঠিত দলীয় সভাত এইদৰে তীব্ৰ অভিযোগ তুলি ভাষণত ব্যক্ত কৰে দুই কংগ্ৰেছী নেত্ৰী কাছাং টেৰাংপি আৰু এলিছ টেৰাংপিয়ে বালিপথাৰ সামগ্ৰী এলপি স্কুল প্ৰাংগণত বুধবাৰে অনুষ্ঠিত হয় কংগ্ৰেছৰ পৰ্যালোচনামূলক সভা সৰুপথাৰ মণ্ডল কংগ্ৰেছৰ সম্পাদক মনিৰাম টেৰণৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সদ্য সমাপ্তি পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ ব্যাপক পৰাজয়ৰ কাৰণ বিচাৰি পৰ্যালোচনা মিলিত হয় এই পৰ্যালোচনামূলক সভাতে কংগ্ৰেছ নেত্ৰী কাছাং টেৰাংপি আৰু এলিছ টেৰাংপিয়ে পৰিষদৰ সদ্য সমাপ্তি নিৰ্বাচনত বিজেপি দলে জয়যুক্ত হ'বলৈ ব্যাপক ৰেগিঙৰ আশ্ৰয় লোৱা বুলি তীব্ৰ অভিযোগ তোলে নেতৃত্বই অভিযোগ মতে নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পিছতে ৰাজ্যিক শক্তিশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ঠাই ঠাই বেলট বাকচ সলনি কৰে আনকি বেলট বাকচসমূহৰ সুৰক্ষাৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰী সকলো টকাৰে হৈ মান কৰাই সালসলনি কাৰ্য সম্পন্ন কৰা ভয়ংকৰ অভিযোগ তোলে নেতৃত্বই আনকি সেই সময়ত বেলট বাকচৰ সাৰ সলনি হোৱাৰ সন্দেহত বেলট বাকচসমূহৰ ভিতৰত থকা টকা আৰু আইডি ৰাখিছিল প্ৰমাণ হিচাপে যদিও ভোট গণনাৰ সময়ত সেইসমূহ নোপোৱা মানে বেলট বাকচ যে বাস্তৱত সাল সলনি হৈছে তাৰ প্ৰমাণিত হোৱা বুলি নেতৃত্বই অভিমত ব্যক্ত কৰে আৰু কয় যে অনীতিৰ আশ্ৰয় লৈ বিজেপি দলক জনতা জনাৰ্দনে বিচাৰ কৰিব আগষ্ট মাহত কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিক শক্তিশালী কৰিবৰ নিমিত্তে জিলা ভিত্তিক তৃণমূল পৰ্যায়ৰ দ্বাৰা দলীয় নেতা নিৰ্বাচন কৰি পৰৱৰ্তী পৰিষদ নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতিৰ সন্দৰ্ভত আলোচনা কৰে সেইখন সভাতে Second position pasante nilike recounting phadeli diman ullo nilika chitana ja kom dolo sitami kadam terang pia sansan ke apa ave pobe angpura ave phlong ave amasalang liphanke baida undalo jogosing tira chobai deblo lazila sana bang pubang pi mate independent men ki thura tupan ke dilinang tumpan pini penang thanti kang daglo dangli tum jirap tumri athemala tumke hai un e national aphanke parendi pulante national si chidano nangko la pen national si pai nai pulante national party si do thip dangi dilinang tuba phan pini nang thanti kang daglo polling officer atumaningke
829 pusi ke tokan dele 930 kona busi rokoko উল্লেখ্য কাৰ্বি আংলং মহিলা কংগ্ৰেছৰ উপসভানেত্ৰী নিৰুপমা টেৰাম্পী সম্পাদিকা বিউবেন বেপী আৰু বিনু বটপাত্ৰ গুহাইকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকী নেতা তথা বিষয়া কৰ্মীসকলে সভাত অংশগ্ৰহণ কৰে ৰাজ্যজুৰি বানৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে দেওবাৰে পুৱা কাৰ্বি আংলঙৰ হাওৰাঘাটত যমুনা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে দুই সংযোগী এখন কাঠৰ দলং হুজাই আৰু কাৰ্বি আংলঙৰ জিলা সংযোগী দলংখন এনেদৰে হঠাৎ বানে খহাই নিয়াৰ পিছতে পুৱাৰে পৰা বৃহত্তৰ অঞ্চলটোত ব্যাহত হৈ আছে যাতায়াত ব্যৱস্থা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি ৰাজ্যৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতি হাওৰাঘাটত নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে দলং হুজাই আৰু কাৰ্বি আংলং জিলাৰ সংযোগী দলংখন বানে উটুৱাই নিয়াৰ পিছত ব্যাহত যাতায়াত ৰাজ্যৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি হয় ৰাজ্যজুৰি বানৰ মহাপ্ৰৱণ অব্যাহত থকাৰ মাজতে হাওৰাঘাটত দেওবাৰে পুৱা প্ৰায় 8:30 বজাত যমুনা নৈৰ বাঢ়নি পানীয়ে খহাই নিয়ে দুই জিলা সংযোগ কৰা এখন কাঠৰ দলং উল্লেখ্য যে সদ্যগঠিত হুজাই জিলা আৰু কাৰ্বি আংলং জিলাক সংযোগ কৰা এখন জৰাজীৰ্ণ কাঠৰ দলংখনে বৃহত্তৰ মৌডংগা আৰু পূব গজালিপাৰ অঞ্চল হেজাৰ হেজাৰ গয়া ৰাইজৰ যাতায়াতৰ একমাত্ৰ পথ ইমান যে মানুহকেইটা আহা যোৱা মাছো লৈ আনে কোনোবা চৰাইও লৈ আনে ছাত্ৰকেইটা সেই পাৰৰ পৰা নহ'লে এইকেইটা দলংটো নবনালে কেনেকুৱা হ'ব কিহৰ দলং আছিলে কাঠৰ দলং কিমান বছৰ পূৰ্ণ হ'ব 25-30 বছৰমান হ'ব নেকি বস্তুটো এনেকা ভাঙাই এনেকাই আছিলে আৰু গাঁৱৰ মানুহকেইটা অলপ বাঁহকেইটা দি কিনে অলপ বনাই আছিলে মাজতো নাই মাজকেইটা বাঁহ দি কিনে বনাইছিলে এইটো বাও শেষ হ'ল এইখিনি কাঠত আছিলে মাজত বাঁহ দিছিলে সিপাৰত কাঠ আছে আমাৰ আজি মানে পানীয়ে লৈ গ'ল যে পানীয়ে লৈ গৈছে নদীৰ পানী নদী হয় এইটো যমুনা নদী চৰকাৰক কেতিয়াবা আপোনালোকে কৈছে নে এইটো বনাই দিব লাগে বনাই দিবলৈ আগতে কৈছিলে কোৱাটো সিহঁতে গুৰুত্ব নিদিয়ে আমাক কোনে বহুত বছৰ হ'ল আমি কৈছিলে এইটো আগতে এবাৰ ৰিফাৰিং আহিছিলে ৰিফাৰিং কৰি কিনে পাছত আকৌ মাজতে গ'লগৈ আপোনাৰ তাক কোনে গুৰুত্ব নিদিয়ে মানে আমাৰ এইফালে গাঁৱৰ মানুহে চৰকাৰকেইটা কৈছিলে তেতিয়া সিহঁতে সিপাৰৰ মানুহ দুটাৰ লগত মিলিব লাগিব না নগাঁও ডিষ্ট্ৰিক্টো আছে আমি কাৰ্বি আংলঙো আছো এতিয়া নগাঁও ডিষ্ট্ৰিক্ট সিহঁতে আমিও যাব লাগে সিহঁতেও হুজাই নগাঁও মানুহকেইটা ইফালে আহিব লাগে নগাঁও ডিষ্ট্ৰিক্টৰ মানুহকেইটাটো আহিব নালাগিব জানো ল'ৰা ছোৱালী স্কুলত আহে সিহঁতে স্কুলত পঢ়ে ইয়াতে বহুত কষ্ট হ'ব এতিয়া কেনেকুৱা হ'ব চাওকচোন এই দলংখনৰ ওপৰেদিয়ে দৈনিক অগণন ছাত্ৰ ছাত্ৰীসহ অহা যোৱা কৰে কুৰিখনতকৈ অধিক গাঁৱৰ কেইবা হাজাৰ জনতাই বিগত 15-20 বছৰ ধৰি গড় কাপ্তানি বিভাগৰ মৰণ ফাণ্ডলৈ পৰিণত হোৱা এই নিকটীয়া দলংখন অঞ্চলবাসী ৰাইজে দান বৰঙণি সংগ্ৰহ কৰি কাঠ বাহেৰে কোনোমতে মেৰামতি কৰি অতি বিপদজনকভাৱে আহ-যাহ অব্যাহত ৰাখিছিল যদিও দেওবাৰে বুৱা দলংখন বাঢ়নি পানীয়ে খহাই নিয়াৰ পিছত পুৱাৰে পৰা অঞ্চলটোত বন্ধ হৈ আছে যাতায়াতৰ ব্যৱস্থা তাকে লৈ বৃহত্তৰ অঞ্চলটোত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতি কিন্তু নিৰ্বিকাৰ প্ৰশাসন নীৰৱীয়াৰ জনপ্ৰতিনিধি যমুনা গাঁও মিষ্টিবালি আদি কেইবাখনো ৰাজক গাঁও বুঢ়াই পেলাইছে যমুনা নৈৰ বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্ত হৈছে হেজাৰ হেজাৰ বিঘা কৃষিভূমি বিস্তৰ ক্ষতি হৈছে পশুধনৰো হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ প্ৰতিবেদন হাওৰাঘাট কাৰ্বি আংলঙৰ ভৌগোলিক জপনাখোল এইবাৰ সুদূৰ দক্ষিণ আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে দিল্লীৰ ৱকিং টছ এণ্ড শ্বুট এক্স গ্লেমাৰৰ মিছ ইণ্ডিয়া খিতাপ জয়ী অসম ললনা তথা বকলীয়াঘাটৰ জীয়ৰী স্মিতা ৰাণী বৰা দেশ বিদেশৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ বহল ক্ষেত্ৰখনত অসমীয়া জীয়ৰীয়ে এনে ধাৰাবাহিক সাফল্যত উৎফুল্লিত সকলো অসম ললনাই স্মিতাৰ সাফল্যত গৃহনগৰ বকলীয়াঘাটত উৎসাহৰ ঢল হয় ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্বোচ্চ মানৰ সৌন্দৰ্য প্ৰতিযোগিতাত মোহময়ী তথা মৃদুভাষী অসমীয়া জীয়ৰীৰ ধাৰাবাহিক সাফল্য আজিও অব্যাহত আছে 24 জুনত কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট নিবাসী শিক্ষক অতুল বৰা আৰু অৰ্চনা বৰাৰ কন্যা স্মিতা ৰাণী বৰাই নতুন দিল্লীত ৱকিং টছ এণ্ড শ্বুট গ্লেমাৰ এক মিছ ইণ্ডিয়া খিতাপ আজৰি অনাৰ পিছত কাৰ্বি আংলঙৰ সুন্দৰী যুৱতী স্মৃতি ৰাণী বৰা এইবাৰ নিৰ্বাচিত হৈছে চলিত বৰ্ষৰ নৱেম্বৰ মাহত দক্ষিণ আমেৰিকাত অনুষ্ঠিতব্য আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ বাবে
এই বাৰ্তাই স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে সকলোকে সম্প্ৰতি নগাঁও মহাবিদ্যালয়ত অধ্যয়নৰত স্মিতাৰ এনে সাফল্যত গৌৰৱান্বিত সমগ্ৰ ৰাজ্যবাসীৰ লগতে গৃহনগৰ বকলিয়াঘাটৰ প্ৰতিগৰাকী লোক মিছ ইণ্ডিয়াৰ মুকুট শিৰত লৈ নতুন দিল্লীৰ পৰা স্মিতাই পুনে পুনে বকলিয়াঘাটৰ নিজ ঘৰত উপস্থিত হোৱাৰ পিছত এনেদৰে শুভাকাংক্ষীসকলে ভিৰ কৰিছে স্মিতাৰ বাসগৃহত আসলতে মই কেনেকুৱা লাগিছে মই ভাষাৰে বুজাব নোৱাৰো বহুত ভাল লাগিছে মই মোৰ জেগাখিনিলে মই গৌৰৱ কৰি আনিব পাৰিছো মা দেউতা তথা পৰিয়ালবৰ্গ সকলোৱে মোক লৈ গৌৰৱান্বিত মই খুব সুখী তাৰ বাবে তাত ৱাকিং টছ আৰু সুটেক্স গ্লেমাৰে পাতিছিলে নিউ দিল্লীত আৰু মই তাত উইনিং হৈছোঁ মই আৰু তাত বহুতখিনি কম্পিটিশ্যন আছিলে তাৰ মাজত আমি 5গৰাকীয়ে ফাইনেল কৰিছিলোঁ মই 29ত 7টা বজাত আহি পেলাই মই গুৱাহাটী পালোহি আৰু মই ঘৰ আহি পেলাই খুব ভাল লাগিছে সকলোৱে খুব সুখী আৰু সকলো আহিছে মোক লগ পাবলৈ আৰু মই সকলোকে লগ পাই ময়ো বহুত খুশি তো এতিয়াতো ক'বলৈ ফ্ৰেণ্ড বহুত ভাল লাগিছে আমাৰ ইয়াৰ পৰা ইমান সৰু এটা জাগাৰ পৰা ওলাই গৈ কিনে তেওঁ ইমান ডাঙৰ এটা এচিভমেণ্ট এচিভ কৰিছে আমাৰ কাৰণেতো বহুত প্ৰাউড মুমেণ্ট হয় এণ্ড আই হোপ নেক্সট টাইম মিছ ইউনিভাৰ্ছ মিছ ৱৰ্ল্ড এণ্ড এভৰিথিং যাতে আমাৰ বকলীয়া স্পেচিয়েলি কাৰ্বি আংলং এণ্ড আছাম বহুত ডেভেলপ হৈ যাব তেওঁ বহুত কিবা বহুত লাইক মডেল হৈ কিনেও তেওঁ বহুত কৰিছে লাইক মানুহে ভাবে আমাৰ পেৰেণ্টছে ভাবে দেট অনলি এজ আ ডক্টৰ আৰু ইঞ্জিনিয়াৰ হ'লে ৰেচপেক্ট আৰু কিবা পায় বাট এজ আ মডেল শ্বি আৰ্নড ইট মোৰ দেন আ ডক্টৰ এণ্ড আ ইঞ্জিনিয়াৰ চ' এইটো এটা বহুত ডাঙৰ হয় বিকজ আমাৰ ইয়াৰ যিবিলাক ছোৱালী আছে ইয়াৰ ল'ৰা আছে যোনে মডেল হ'ব বিচাৰে চ' ইহঁতে তেওঁৰ কথা কৈ কিনে নিজৰ দেউতা আৰু পেৰেণ্টছক এক্সাম্পল দিব পাৰিব দেট তেওঁ কৰিছে তো আমি কিয় নোৱাৰিম আৰু তেওঁৰ পেৰেণ্টছো একটা এক্সাম্পল ছেট কৰিছে আমাৰ পেৰেণ্টছৰ কাৰণে যোন ল'ৰা ছোৱালী মডেল या फिर एक्टर या एक्ट्रेस या फिर रियलिटी शो বা যিবিলাকে হোক এইবিলাক কৰিব বিচাৰে চ' शी proves that not a doctor and engineer only can't do it but model also actress also and from different profession also people can earn respect people can bring proud to Assam to our family to the people of Assam বকলিয়াঘাট প্ৰেছ ক্লাব JS একাডেমিকে আদি কৰি বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানে স্মিতাক ফুলাম গামোচা ফুলাম থুপাৰে অভিনন্দন জ্ঞাপন কৰে গৌতম চন্দ্ৰৰ প্ৰতিবেদন হাওৰাঘাট এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesre alang hithi kulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecu ajam thu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji.
যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Cut News Channel ay hinpanang itunghan ng one pila at Practical the Talent Show. The artist Garbage traditional attire and its innovation. Jong sinang itong labangso a show long interested plate Ladakh screen long kipi number along nang itong humri ignon. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে ডিফু কলেজত নামভৰ্তিক লৈ পাৰ্বত্য জনজাতি তথা অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ বাবে আৰু চিন্তা কৰিব নালাগিব আগৰ দৰে 60% হাৰত নামভৰ্তি কৰিব পাৰিব জনজাতি তথা অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলে এই কথা কাড নিউজৰ সাংবাদিকৰে হোৱা এক চমু সাক্ষাৎকাৰত ডিফুৰ বিধায়ক সুমৰং হাঙে স্পষ্ট কৰে বিধায়ক গৰাকীয়ে আৰু কয় যে ইতিমধ্যে এই সন্দৰ্ভত শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়েও কলেজখনত নামভৰ্তিৰ ক্ষেত্ৰত পূৰ্বৰ নিয়মে বহাল ৰখাৰ সপক্ষে মত প্ৰকাশ কৰা বুলি জানিব দিয়ে ডিফু চৰকাৰী কলেজত নামভৰ্তিৰ বাবে হাহাকাৰ কৰা ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে অচিৰে ভাল খবৰ প্ৰাপ্তি হোৱাৰ পথত হয় নিজৰ ঘৰতে নিজে অঘৰি হোৱাৰ দৰে কাৰ্বি আংলঙৰ দৰে ষষ্ঠ অনুসূচিৰ পাৰ্বত্য জনজাতীয় এলেকাত উচ্চ শিক্ষাৰ ইতিহাস বহনকাৰী কলেজত পাৰ্বত্য জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক হিচাপে পৰিগণিত হৈছিল বিগত দিন ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি উচ্চ শিক্ষা আহৰণৰ বাবে অতি উৎসাহেৰে আহিও অহাবাটে ঘূৰি যাবলগীয়া হৈছিল ছাত্ৰ ছাত্ৰী কলেজৰ নামভৰ্তিৰ ক্ষেত্ৰত অধ্যক্ষ ডক্টৰ নীৰৱ শৰ্মাই নিজ খেয়াল খুচিমতে চূড়ান্ত চেচেচাৰী নীতিৰে পূৰ্বৰ 60% আসনৰ ঠাইত 22%লৈ নমাই আনে বহু জনজাতীয় ছাত্ৰ সংগঠন সামাজিক সংগঠনৰ সমস্যাৰ প্ৰতিবাদ একানপতীয়া প্ৰচেষ্টাই অৱশেষত সমস্যা সমাধানৰ পথত কিন্তু প্ৰশ্ন হয় এনেদৰে কলেজখনক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীৰ বাবে চৰম অমংগলজনক সিদ্ধান্ত লোৱাৰ অধিকাৰ অধ্যক্ষ গৰাকীয়ে পালে কৰ পৰা এইবাৰে প্ৰথম নহয় যোৱা 2014 চনতো ঠিক শিক্ষা বৰ্ষৰ আৰম্ভণিৰ সময়তে ছাত্ৰ ছাত্ৰীৰ লগতে একাংশ সতীৰ্থ শিক্ষকসকলৰ সৈতে হোৱা দ্বন্দ্বৰ পৰিণতিত শিক্ষাৰ পৰিৱেশে বিনষ্ট কৰি পেলাইছিল অধ্যক্ষ ডক্টৰ নীৰৱ শৰ্মাই সেই কথাও চিন্তাশীল ব্যক্তিসকলক বাৰুকৈ ভবাই তুলিছে পুনৰ 2017 বৰ্ষত শৈক্ষিক সমাজত চৰ্চিত হ'ল সেই একেই নাম অৱশেষত ছাত্ৰ সংগঠন আৰু একাংশ সামাজিক সংগঠনৰ প্ৰতিবাদ আৰু প্ৰচেষ্টাই ফল দিলে বুকাজনৰ বিধায়ক ডাক্তৰ নুমল মুমিন আৰু ডিফুৰ বিধায়ক সুমৰং হাঙৰ পদক্ষেপ আৰু শিক্ষা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হস্তক্ষেপত নামভৰ্তিক লৈ ছাত্ৰ ছাত্ৰীসকল তথা অভিভাৱকসকলৰ দুচিন্তা আঁতৰ হোৱাৰ পথত যিটো ডিফু গভৰ্ণমেণ্ট কলেজৰ যিটো ৰিজাৰ্ভেশ্যন চিটৰ বাবে যিটো হুলস্থলীয়া পৰিৱেশ এটা হৈছে বা ছাত্ৰ সংগঠনবোৰে আমাৰ ষ্ট্ৰাইক কৰিবলৈ যুঁজা চলাইছিলে এই বিষয়ত মই জনাবলৈ বিচাৰিছোঁ যে যোৱাকালি মই মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মই আলোচনা বিলোচনা কৰাৰ পিছত তেখেতে মোক জনাইছে যে
এইটো এই 2 দিনৰ ভিতৰতে এইটো আগৰ মতে যিটো আগৰ যিটো সিস্টেম সেই সিস্টেমতে বাহাল থাকিব বুলি তেখেতে মোক জনাই দিছে আৰু তেখেতে ষ্টেটমেণ্টো দিবলৈ কৈছে গতিকে মই সেইকাৰণে এই বিষয়ত আপোনালোকক জনাইছোঁ যে বিগত বছৰৰ দৰে যেনেধৰণে এডমিশ্যনবিলাক হৈছে ঠিক কৰোনা নিয়মৰ মতে চলিব ৰশ্মি ক্ৰপি সুৱৰ্ণিনী ন্যাস পুঁজি বঁটা এবাৰ ডিফুৰ সেন্ট মেৰিজ বিদ্যালয়ৰ ছাত্ৰ মনসিং টেৰাঙলৈ ডিফুৰ ৰংপাংৰিৰ নিবাসী ৰেনসিং টেৰাং আৰু মীৰা টেৰনপিৰ পুত্ৰ মনসিং টেৰাং ডিফু সেন্ট মেৰিজ বিদ্যালয়ৰ পৰা 2017 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ 92.66% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয় ডিপুৰ মুঠ 3টা মেট্ৰিক কেন্দ্ৰৰ পৰা আটাইতকৈ ভাল ফলাফল কঢ়িয়াই অনা ছাত্ৰগৰাকীক সদৌ অসম লেখিকা সমাৰোহ সমিতি ডিফু শাখাই প্ৰদান কৰে এই বঁটা প্ৰত্যেক বছৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ডিফু শাখাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিফুৰ ভিতৰত উত্তম ফলাফল দেখুওৱা ছাত্ৰ বা ছাত্ৰীক দুইজনকে এই বঁটা প্ৰদান কৰা হয় এই বঁটা সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তম ফলাফল দেখুওৱা এজন পাৰ্বত্য জনজাতি ছাত্ৰ বা ছাত্ৰীক আৰু অজনজাতীয় ছাত্ৰ বা ছাত্ৰী এজনক প্ৰদান কৰে যদিও এইবাৰ কিছু পৃথক হয় এগৰাকী মেধাৱী ছাত্ৰী আছিলে সময়ত গতিকে এই মেধাৱী ছাত্ৰীগৰাকী স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে বা তেওঁ পৰিয়ালৰ মাজত বা আমাৰ ডিফু চহৰত তেখেতৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবেই এই বঁটাটো প্ৰতি বছৰে মেধাৱী ছাত্ৰ ছাত্ৰীৰ মাজত God save, let their delight and their voice loud. তুমি আমার পোহর, তুমি আমার ধর্ম, তুমি আমার কর্ম। নবজাগরণ আহে, টিকা পাহাড়ত কাৰ্বি দৰবাৰ জাগে। মনসিং টেৰাঙে দেখুওৱা ফলাফলৰ সমান বা তাতোধিক নম্বৰ অজনজাতিৰ ছাত্ৰ বা ছাত্ৰীৰ মাজত নথকা দুটা বঁটা এজনকে অৰ্থাৎ মনসিঙে লাভ কৰে উল্লেখ্য সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নিজ কাৰ্যালয়ত ডক্টৰ মামনি ৰয়সম গোস্বামী ভৱনত বঁটা প্ৰদান উপলক্ষে আয়োজিত সভাত সভাপতিত্ব কৰে ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী গীতাঞ্জলি দাসক্ৰয়ে বঁটা প্ৰদান অনুষ্ঠানত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী সাবিত্ৰী গগৈ মুখ্য অতিথি হিচাপে আৰু বিশিষ্ট সমাজসেৱক ৰবীন গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে যোগদান কৰে সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু শলাগৰ শৰাই আগবঢ়াই সদৌ অসম লেখিকা সমাৰোহ সমিতি ডিফু শাখাৰ সম্পাদিকা কল্পনা ৰাজবংশীয়ে অনেক দিনৰ উৎকণ্ঠা আৰু কৌতূহলৰ অন্ত পেলাই শুকুৰবাৰৰ মাজনিশা অৰ্থাৎ 1 জুলাইত বলবৎ হ'ল নতুন কৰ নীতি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জিএছটিৰ ওপৰত ঐতিহাসিক সাৰুৱা ভাষণৰ পিছতে ৰাষ্ট্ৰপতি জ্যোতি বসুৱে মাজনিশা ঠিক 12 বজাত ঘণ্টা বজাই নতুন জিএছটি বলবৎ কৰে লগে লগে উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপৰাষ্ট্ৰপতি হামিদ আনসাৰী লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচডি দেৱগৌড়াৰ লগতে বহু মন্ত্ৰী সাংসদৰ উপস্থিতিত ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতবাসীৰ বাবে বলবৎ কৰে এই নতুন কৰ নীতি কেইবাটাও বিৰোধী ৰাজনৈতিক দলে এই নতুন কৰ নীতিক অসহযোগ কৰিলেও দেশবাসীৰ অধিকাংশ ভৱিষ্যত দ্ৰষ্টা এয়াই প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰিছে এখন দেশত এটাই কৰ নীতি যুগান্তকাৰী বুলি পৰিগণিত নতুন কৰ নীতি জিএছটি অৰ্থাৎ গুডছ এণ্ড সাৰ্ভিস টেক্স নতুবা সামগ্ৰী আৰু সেৱা কৰ এয়ানো প্ৰকৃততে কি এলৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত উৎকণ্ঠাৰ শেষ নাই বহুত ব্যৱসায়ী সমগ্ৰ দেশজুৰি নতুনকৈ বলবৎ হোৱা কৰ নীতিক লৈ আশংকাও হৈছে হোৱাৰ কথাই সাধাৰণ ৰাইজৰ এই নতুন কৰ নীতিক লৈ মনত উদয় হোৱা আশংকা কিছু লাঘৱ কৰাৰ প্ৰচেষ্টাত আমাৰ কাৰ্ড নিউজৰ সাংবাদিক ৰাতিশ ৰংভাৰে ডিফুৰ কৰ অধীক্ষক তুলেশ্বৰ পেগুৰ কাষ চাপে One nations, one tax, one market. Kematha ponpen. India na Prime Minister Narendra Modi dobe ajo jirlo pen labangso GST aputhak pangdak ponlo labangso pangdak pondet pen labangso along sonpho a category do labangso sonpho category long 0%, 5%, 12%,
18% lapen 28% an ke thak pondolo lase ahor bulang pensi labangso tax tamere enpon po India angkang along an tame ke dam tang penana por bang ke ongdun kapre ka state long a tax tame exam enpon lo to is tame tobe ajo jiro pen pang dak pondet pen apike India angkang pin nahok hormule pons ta jada hormule pons tame tax bang isivet en po lason da khaksi bank apans tame alang tum isia bipon lo la India angkang ke do ana tax bank along tame alang tum check punon check punon lapen ke tangka kereng punon lapen ke draft pusitame surike pen ang song ana bangke bank asor dengpon pe accept pon pe jongsi alang tum lapen ke ong pen jongsi thapon ang ji polote amethang online pensi methang business person tum methang online pensi payment pon po pusi bank tum bhavan systeme lason si pathik pon camera person Stefan Teron penili ratis rongphar card news GST সন্দৰ্ভত সাংবাদিকৰ আগত কৰ অধীক্ষক গৰাকীয়ে খুব চমুকৈ কয় যে GST 5টা ভাগ বা ধৰণ আছে 0%, 5%, 12%, 18% আৰু 28%। আনহাতে নতুন কৰ নীতি অনুসৰি বেংকত টকা জমা নিধিৰ ওপৰতো পৰিৱৰ্তন হ'ব। বুজি পোৱা নোপোৱাটো পিছৰ কথা, কিন্তু এতিয়া যিটো আইন প্ৰডিউচ কৰিছে এই আইনটো আমাৰ নৰেন্দ্ৰ মোদী ছাৰে বহুত চিন্তা চৰ্চা কৰি এইটো আগবঢ়াইছে আৰু তেখেতে কৈছে যে এইটো টেক্সেই এটা ইতিহাস সৃষ্টি কৰিছে য'ত নেকি এখন দেশত মাত্ৰ এটা টেক্স হ'ব। গতিকে সেই বস্তুটো তেওঁলোকক ইতিমধ্যে আমি বিভিন্ন ধৰণৰ ইণ্টাৰভিউত কোৱা হৈছে, মিটিং মাটাংবিলাকত কোৱা হৈছে, কিন্তু তেখেতসকলে কেনেকৈ মানে হৃদয়ঙ্গম কৰিছে তেওঁলোকৰ কথা। আৰু যিটো নেকি এতিয়া টেক্স যিটো GST এনাউন্স কৰাৰ পিছত যিটো টেক্স বঢ়া আৰু কমাৰ বস্তুৰ লৈ চাই পেলাই হেৰি কৰিছে, কি বস্তু ইয়াৰ হেৰি কম আচলতে % বঢ়াই থাকে। এইটোতো 5টা লেভেলত টেক্স ষ্ট্ৰাকচাৰ হৈছে 0%ৰ পৰা ধৰি 28%লৈকে। 0% হৈছে, 5% হৈছে, 12% হৈছে, 18% হৈছে আৰু 28% হৈছে। 5টা লেভেলত 5টা ষ্টেজত টেক্সটো গভৰ্ণমেণ্টে ঠিক কৰিছে। গতিকে সেই বস্তুবিলাক এতিয়ালৈকে আমি 100% ক'ব নোৱাৰোঁ কিমান লাভ হ'ব কিমান লোকচান হ'ব, কিন্তু আমি যিটো দেখিবলৈ পাইছোঁ শেষ মুহূৰ্তত লাভেই হ'ব। GST আমাৰ বেংকত, আমাৰ ষ্টেট বেংকত আমি যেনেকুৱা ধৰক আমাৰ কণ্ট্ৰলৰ পৰা আমি নিৰ্দেশ পাইছোঁ, সেই নিৰ্দেশ মৰ্মে আমি ইয়াতে বিজনেছ ইউনিটৰ পৰা 10,000 বা তাতকৈ তলত কেছ বা চেক বা ড্ৰাফ্ট যোগে আমি ল'ব পাৰোঁ। তাৰ ওপৰত যদি হয় বিজনেছ ইউনিটবিলাক নিজাকৈ একাউণ্ট খুলি ইণ্টাৰনেট ইনেবল কৰি থ্ৰু ইণ্টাৰনেট তেখেতসকলে পে'মেণ্ট কৰিব লাগিব। মই সেইটোৱে ধৰক এতিয়ালৈকে আমি জানো অনলাইন পে'মেণ্ট কৰিব লাগিব। উইথড্ৰলৰ কথাটো আমি এতিয়াতো কৰা নাই, এইটো উইথড্ৰলটো নহয়, কিন্তু পে'মেণ্টৰ যিটো পদ্ধতি সেই পে'মেণ্টটো 10,000লৈকে তেখেতসকলে চেক নহ'লে কেছ দিব পাৰিব। আৰু আমাৰ CBS চিষ্টেম, যিহেতু ষ্টেট বেংকৰ CBS চিষ্টেম গোটেই কাণ্ট্ৰিতে ধৰক কভাৰ কৰা, গতিকে CBS চিষ্টেমত আমাৰ এইটো অলৰেডি তাৰ ড'ৰ অ'পেন কৰা হৈছে। গতিকে সেইটো ড'ৰত আমাৰ পে'মেণ্টটো সম্পন্ন কৰা হ'ব। বেংক ড্ৰাফ্ট, চেক আৰু নগদ টকা 10,000কৈ অধিক নগদ টকা বেংকত জমা দিব নোৱাৰিব বুলি ষ্টেট বেংক অফ ইণ্ডিয়া ডিফু শাখাৰ মুখ্য পৰিচালক প্ৰবীণ কুমাৰ বাগলাৰীয়ে জানিব দিয়ে। যি কি নহওক GST বলবৎ হোৱাৰ লগে লগে সাধাৰণ দেশবাসীৰ মাজত কৰ সন্ত্ৰাসৰ অন্ত পৰিব। সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ অধিক হাৰত ক্ৰেতাই মূল্য ভৰিব নালাগিব। সেয়েহে এই নতুন কৰ নীতিৰে দেশত সমান বিকাশ আনৰ লগতে মুদ্ৰাস্ফীতি ৰোধ কৰাত সহায়ক হ'ব বুলি আশা কৰিব পাৰি। আজিৰ সাপ্তাহিক বিশেষ বুলেটিন ইমানতে সামৰিছোঁ। মই সঞ্জয় কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। পুনৰ লগ পাম অহা দেওবাৰে। চাই থাকিব কাট নিউজ চেনেল। ধন্যবাদ।